নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আপোনালোকে মোৰ আগৰ ভিডিঅ'টোত দেখিছে আমি কলে আহিছো ক'ত আছো। আমি বৰ্তমান কাজিৰঙাৰ এখন ৰিজৰ্টত আছো। আগৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাইছিলো কিন্তু আন্ধাৰে হৈছিল। আমি আহি পাওঁতে হোটেলখন ভালকে দেখাব নোৱাৰিলো। আজি ৰাতিপুৱা উঠিয়ে যেটো দৃশ্য দেখিছো হোটেলৰ বাহিৰৰ, হয়তো সেই দৃশ্যটো সকলোৱে ভাল পায় আৰু বাহিৰত আহি ইমান এটা মনোমোহা দৃশ্য চাবলৈ সকলোৰে মন থাকে। আপোনালোককো দেখাইছো ভিডিঅ'টোৰ জৰিয়তে বাহিৰৰ দৃশ্যখিনি। হোটেলখন বাহিৰৰ পৰা দেখাম বুলি ভাবিছিলো কিন্তু ৰাতিপুৱাৰ পৰা চিপচিপিয়া বৰষুণ দি আছে কাৰণে বাহিৰত গৈ ভিডিঅ' কৰিব পৰা নাই। গতিকে হোটেলৰ ভিতৰৰ পৰা অলপ বাহিৰৰ দৃশ্যখিনি দেখাই দিছো আপোনালোকক। এনেকুৱা দৃশ্য কোনে কোনে ভাল পায় জনাবচোন আপোনালোকে। মোৰ কিন্তু এনেকুৱা পাহাৰৰ দৃশ্য বহুত ভাল লাগে। এতিয়া আমি ব্ৰেকফাষ্ট কৰিবৰ কাৰণে ওলাই আহিছো। ব্ৰেকফাষ্ট কৰিবলৈ আহোঁতে আমাৰ 9টাই বাজি গ'লগে আৰু তাতো অকমান দেৰি হ'ল ব্ৰেকফাষ্ট। এয়া তাৰ ৰেষ্টুৰেণ্টখনৰ ভিতৰ ইণ্টেৰিয়ৰটো হয়। এটা গুহাৰ আৰ্হিত বনোৱা হৈছে। আগৰ ভিডিঅ'টোত ৰেষ্টুৰেণ্টখনৰ নামটো ইয়াৰ কৈছিলে খলং বুলি। গতিকে ৰেষ্টুৰেণ্টখনৰ নামটোতে বহুতে ৰিজৰ্টখনৰ নামটো জানে, খলং বুলিয়ে কয় বহুতে। ব্ৰেকফাষ্টটো কৰাৰ পিছতেই আমি ইয়াৰ পৰা যাবলৈ ওলাম। যোৱাৰ আগত এবাৰ আপোনালোকক ৰিজৰ্টখনৰ ভিউটো বাহিৰৰ পৰা দেখুৱাই দিছো। এতিয়া অলপ ৰ'দ দিছে বাৰু। ৰিজৰ্টখন দেখিবলৈ বহুতেই ধুনীয়া। ইয়াত ল'ৰা-ছোৱালী আহিলেও ধুনীয়াকৈ খেলি পাৰিব। পাৰ্ক আছে, সুইমিং পুলটো আছে, আপোনালোকক আগৰ ভিডিঅ'টোত দেখুৱাই হৈছে। এতিয়া আমি ইয়াৰ পৰা যাবলৈ লৈছো। যোৱাৰ আগত কেইখনমান ফটো লৈছিলো, আপোনালোকৰ লগত ফটো কেইখন শ্বেয়াৰ কৰিছো। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন দেই। আৰু ৰিজৰ্টখনলৈ আপোনালোকে আহিব, বহুত ভালেই পাব। ৰিজৰ্টখনৰ নামটো যে সামিট হোটেলছ এণ্ড ৰিজৰ্টছ। আৰু শেষত ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই।